নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইপিনে কাপোৰ ইস্ত্ৰি কৰাৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গম পাইছে মানে এটা স্পেচিয়েল দিন আমাৰ কাৰণে, মানে আজি আমাৰ ভকতৰ জোৰোণ। আৰু যিহেতু কৈছিলোঁ অলপ দিনৰ আগতে যে আমাৰ বিয়াৰ ভিডিঅ' আহি আছে বুলি, আমাৰ ঘৰতে মানে ভকতৰ বিয়া। আমাৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰ অলপ দূৰ বাৰু, গতিকে এয়া মা মই মানুহজন ওলাইছোঁ জোৰোণলৈ বুলি। আৰু মায়ে মই জোৰোণত যাম মানে, সেইকাৰণে আমি ৰাতিপুৱাই গৈ পালোগৈ। আৰু তাৰপাছতে যিখিনি নিয়ম থাকে সেইখিনি কৰি ল'লে, কৰি পিনে এয়া এতিয়া দৰাক বাহিৰলৈ উলিয়াই আনিছে, আনি পেলাই মূৰত তেল দিছে, দি পেলাই সেই জোৰোণৰ যিখিনি মানে জোৰোণ যোৱাৰ আগত যিখিনি নিয়ম থাকে সেইখিনি কৰিবলৈ তেওঁ সমাজৰ মাজলৈ উলিয়াই আনিছে। আৰু ভকতৰ মানে বিশেষ দিনটো মোৰ ভিডিঅ'ৰ জৰিয়তে মানে অলপ ধৰিব চেষ্টা কৰিছোঁ, গতিকে চাই থাকিব কেনেকুৱা পালে আৰু ক'ব দেই কেনেকুৱা পালে। মানে এইখিনি গোটেইখিনি দেখাব নোৱাৰিলেও মানে অলপ ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি যিহেতু তেওঁলোকৰ বিশেষ দিন, গতিকে চাই থাকিব আৰু কেনেকুৱা পালে জনাব দেই। আৰু এতিয়া আমি ইয়াত সকলোবোৰ ওলাইছোঁ আৰু গাড়ীত উঠিবলৈ বুলি, মানে ছোৱালী ঘৰলৈ যাম আৰু ভকতনীক জোৰোণ পিন্ধাবলৈ। এয়া আমি সকলোবোৰ ওলাইছোঁ আৰু এওঁলোকৰ মানে ৰিচিপশ্যন 5 তাৰিখে আছে, গতিকে বাকীখিনি পেণ্ডেলৰ কাম কৰাই নাই আৰু সেইখিনি কৰিব। আৰু এইপিনে এয়া বা মই মা মানে সকলোখিনি তেওঁলোকৰ সম্পৰ্কীয় সকলোখিনি ওলাইছোঁ জোৰোণ দিবলৈ। এনে এয়া আমি আহি আছোঁ, গতিকে চাই থাকক, ছোৱালী ঘৰ পামগৈ আৰু এইপিনে এয়া আমি আহি ছোৱালী ঘৰ পালোঁহি। ছোৱালী ঘৰ যিহেতু গোলাঘাটতে, মানে সেইকাৰণে বেছি সময় নালাগিলে আৰু বাকী এতিয়া এইখিনি যিখিনি নিয়ম সেইখিনি কৰি আছে, চাই থাকক। এইটো দিয়াচোন মোক বেগত ভাগ দিয়া। হাই কৈ দিয়া। হাই কৈ দিয়া। আৰু ছোৱালী ঘৰ পাই আমিও চাহ তাহ খাই ল'লোঁ। তাৰপিছতে তেওঁক জোৰোণ দিবলৈ এয়া কইনা আমাক বাহিৰলৈ উলিয়াই অনা হৈছে। আৰু মোৰো পিছে বিয়াৰ পাছত জোৰোণৰ অভিজ্ঞতা এয়া প্ৰথম, আৰু সেইকাৰণে মনটো ভাল লাগি আছে। আৰু তাৰপিছতে এয়া মানে কইনা সজাবলৈ বুলি মায়ে এয়া মূৰত তেল দিছে। তাৰপিছতে মোৰ মানে ভিডিঅ'টো মায়ে কৰিছিলে আৰু এইপিনে এয়া হৈছে কইনাৰ ডাঙৰ বায়েক, এয়া কইনাৰ ডাঙৰ বায়েকেই জোৰোণ পিন্ধাইছে আৰু লগতে ময়ো অলপ মানে সহায় কৰি দিছোঁ। মোৰো পিছে এই ক্ষেত্ৰত নতুন যে ইমান বেছি ময়ো নাজানো, কিন্তু মানে সকলোৰে লগত মিলাই অকণমান ময়ো তেওঁলোকক সহায় কৰি দিছোঁ। আৰু এইপিনে এয়া আমাৰ ছোৱালী মানে মোৰ ভকতনী, গতিকে চাওকচোন জোৰোণ তাইক দি আছে আৰু সকলোখিনি মানে ওচৰতে বহি আছে। আৰু গতিকে চাওক, আজি তাইৰ বিশেষ দিনটো, মানে তাই অলপ ভয়ো কৰি আছে, মানে সেইটো চবৰে হয় আৰু এইটো মানে নিজৰ জোৰোণৰ দিনাখন মানে এনেকুৱা এটা হৈ থাকে, মানে সেইটো মানে প্ৰত্যেকজনী মানে কইনাই নিজেই অনুভৱ কৰিব পাৰে সেইটো। গতিকে এয়া তাইৰ বিশেষ দিনটো মই অকণমান এনেকৈ ধৰি ৰাখিছোঁ আৰু, গতিকে চাই থাকিব। এইপিনে এয়া জোৰোণ দি তাই শেষেই হ'ল আৰু আমিও খাই বৈ ল'লোঁ। আৰু খাই বৈ লৈ আকৌ এইপিনে কইনাই দৰালৈ মান দি পঠিয়াইছে। এইপিনে এয়া মাহঁতক এয়া দৰা সাজ দি পঠিয়াইছে। আৰু আজিয়েই মানে দৰা নাহে বাৰু, তেওঁ কাইলৈহে আহিব। তেওঁলোকৰ যিহেতু কাইলৈ ৰিচিপশ্যন আছে আৰু কাইলৈ ৰাতি দৰা যাব। আৰু সেইখিনিও ভিডিঅ' মই অলপকৈ বনাই থৈছোঁ বাৰু, সেইখিনি নাথাম আৰু যিহেতু মানে বিয়াৰ বহুত দিনৰ পাছতহে মানে এইখিনি ভিডিঅ'খিনি মানে মই আপলোড কৰিছোঁ বা এইখিনি এডিটিং কৰিছোঁ। আৰু সেইদিনাখন মানে দশমী আছিলে, গতিকে বাটত মানে বহুত ভিৰ হৈ আছিলে। এইপিনে এয়া আজি দেৱী মা বিসৰ্জন আছিলে যে,